মই বিশেষভাৱে বক্তব্য নিদিওঁ, খালি এটা কথাই ক'ব বিচাৰিছোঁ যে শিক্ষাগুৰুসকলক অকল 5 ছেপ্টেম্বৰ বা আজিৰ দিনটোতে তেওঁলোকক শ্ৰদ্ধা নিদিব, অকল শ্ৰদ্ধা জনাব নালাগে। কাৰণ শিক্ষক সদায় শিক্ষকে সমাজখন পৰিচালিত কৰে। শিক্ষক সমাজে যিমান ডাঙৰ মানুহ হওক, আমাৰ চাজমান মহোদয়ে কৈছে যে এজন মানুহ লাগিলে যিমান চাইণ্টিষ্টেই নহওক, ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটো ডাঙৰ অফিচাৰ IPS ICS বা IFS যি ডাঙৰ অফিচাৰেই নহওক, বা ভাৰতৰ ৰাষ্ট্ৰপতি হওক বা অন্যান্য দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী যিয়ে নহওক, তেওঁ কিন্তু এটা সময়ত তেওঁ শিক্ষকৰ পৰা জ্ঞান আহৰণ কৰিছে। আৰু সেইকাৰণে শিক্ষকসকল সদায় নমস্য ব্যক্তি, শিক্ষকসকল সদায় শ্ৰেষ্ঠ ব্যক্তি, সমাজখন পৰিচালনাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান অসীম। আৰু আজি সময়ত বিশেষকৈ যুৱ মানসিক যি বিশৃংখলতা হৈছে সমাজখনত, এই সময়ত মই ক'ব বিচাৰিছোঁ যে 365 দিনেই আমাৰ চৰকাৰী শিক্ষাগুৰুসকলে ভাল শ্ৰদ্ধা তেওঁলোকে পোৱাৰ যোগ্য। কিন্তু দেখা যায় বহুত সময়ত শিক্ষাগুৰুসকলক ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ধৰণৰ শ্ৰদ্ধা কৰিবলৈ আজিকালি বিপদমানি কৰে। কাৰণ এনেকৈ দেখা যায় যে শিক্ষাগুৰুসকল আছে, পাৰিলে তেওঁক মাত এষাৰ নিদি পেলাই পলাই গুচি যোৱাৰ নজিৰ আছে। বহুত দেখা যায় যে কোনোবাই ল'ৰাই নকল কৰিছে বা ছোৱালীয়ে নকল কৰিছে, সেইটো যদি শিক্ষাগুৰুসকলে তেওঁৰ ভাল দিশৰ প্ৰতি লক্ষ্য ৰাখি যদি সেইখিনি বাধা দিছে, তেতিয়াহ'লে তেওঁ শিক্ষকক বেয়া ধৰণে ব্যৱহাৰ কৰিছে। গতিকে এনেকুৱা ধৰণৰ ব্যৱহাৰ, এনেকুৱা ধৰণৰ মানসিকতা যাতে আমাৰ মাজত নাথাকে, বিশেষকৈ ল'ৰা ছোৱালী একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে এনেকুৱা ধৰণৰ ব্যৱহাৰ নাথাকে, সেইখিনি মই প্ৰথমতে আহ্বান জনাইছোঁ। দ্বিতীয় কথা হ'ল যে শিক্ষাগুৰুসকল টিচাৰ বা শিক্ষক 3টা আখৰে গঠিত। সি তালিপ সঠিকাৰ সি, সেইটো আমি সকলোৱে জানো যে এজন শিক্ষক শিষ্টাচাৰ থাকিব লাগে বা সৃজনশীল থাকিব লাগে, বা শিক্ষাৰত উচ্চ শিক্ষাৰত তেওঁৰ ছাত্ৰ বা ছাত্ৰীসকলক উচ্চ শিক্ষাত লৈ যোৱাৰ প্ৰৱণতা আহিছিল থাকে। আৰু শিক্ষকসকল সদায় ক্ষমাশীল, যিটো ক্ষমা বুলি কওঁ, শিক্ষকসকল সদায় ক্ষমাশীল হয়। আৰু কয় যিটো আছে শিক্ষকসকলৰ নাই কৰ্মপৰায়ণতা হয়, শিক্ষাগুৰুসকল সদায় কৰ্মপৰায়ণতা। গতিকে এই 3টা আখৰ বা 3টা অক্ষৰ যোগ হৈ যি শব্দ হৈছে শিক্ষক হৈছে। গতিকে 3টা ভাল সুন্দৰ শব্দ বহন কৰিছে, অৰ্থপূৰ্ণ শব্দ বহন কৰিছে। ঠিক তেনেধৰণে টিচাৰ, এজন টিচাৰ টিচাৰ ফৰ টেলেণ্ট বা তোমাৰ টাইম ফাংচন হ'ব লাগে। এগৰাকী শিক্ষক এই টিচাৰ হ'বলৈ হ'লে কেইবাটাও কোনো অধিকাৰী হ'ব লাগে। যেনেকুৱা টাইম টেবল মেইনটেইন, টাইম ফাংচন হ'ব লাগে, টেলেণ্টেড হ'ব লাগে। তাৰপিছত ফৰ এডুকেশ্যন, তেওঁ ভাল এজন শিক্ষিত ব্যক্তি হ'ব লাগে, এডুকেটেড হ'ব লাগে। ফৰ এডৰেবল হ'ব লাগে, দয়ালু হ'ব লাগে, মৰমীয়াল হ'ব লাগে, আদৰৰ হ'ব লাগে। বা তাৰপিছত ফৰ ভাল কেৰেক্টাৰ, চাম্পল গুড কেৰেক্টাৰ, শুড বি দেয়াৰ গুড কেৰেক্টাৰ, ভাল এটা চৰিত্ৰবান হ'ব লাগে। আৰু আকৌ ফৰ এফিচিয়েণ্ট, এইচ ফৰ হাম্বল হ'ব লাগে। এগৰাকী টিচাৰ বা এগৰাকী টিচাৰ সদায় হেল্পফুল হ'ব লাগে, আনক সহায় কৰিব লাগে, হাম্বল হ'ব লাগে। আৰু ফৰ এফিচিয়েণ্ট, তেওঁ কৰ্মদক্ষ হ'ব লাগে বা তেওঁৰ এন্থুচিয়াষ্টিক থাকিব লাগে। তাৰপিছত ফৰ তেওঁ ৰিলায়েবল হ'ব লাগে, শিক্ষকগৰাকী ৰিলায়েবল হ'ব লাগে, ৰিচোৰ্চফুল হ'ব লাগে, তেওঁৰ যথেষ্ট উচ্চ তেওঁৰ জ্ঞান থাকিব লাগে। গতিকে ইত্যাদি যিখিনি অধিকাৰ, এই অধিকাৰীখিনি এজন বা এইবিলাক গুণ এজন শিক্ষকৰ থকাৰ প্ৰয়োজন। যিয়ে নহওক এই পবিত্ৰ শিক্ষক দিৱসত আমাৰ ল'ৰা ছোৱালী একাডেমীত এনেকুৱা এটা পৰিৱেশ হোৱাৰ কাৰণে সঁচাকৈ ভাল লাগিছে। আৰু এই চেগতে ল'ৰা ছোৱালী একাডেমীৰ তৰফৰ পৰা বৰং চৰকাৰ শিক্ষাগুৰুসকলক পুনৰ পৰা আজিলৈ শিক্ষক দিৱসৰ ওলগ যাইছোঁ। মই অভিনয় গোস্বামীৰ বক্তব্য ইয়াতে সামৰণ পাইছোঁ আৰু সকলোৰে সুস্বাস্থ্যৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ।